গৈছিলো হস্পিতালৰ পিছফালে, হালকা হ'বলৈ আধাখিনি ব্লাডাৰত ৰাখিবলগীয়া হোৱাটো মোৰ বাবে নতুন ঘটনা। যাবৰ ৰদুমত কোনোবা ভ্ৰূণৰ আৰ্তনাদ, জগত দেখাৰ আগতে দানমতাৰ দমনীয় অধ্যায়। হেৰুৱা কাহানীৰ অভিনেত্ৰী আছিলে তাই, খেলিলে হেঁতেন কাৰোবাৰ চোতালত, জুৰিলে হেঁতেন গান। কিন্তু জাল্লাদৰ বজাৰত তাইৰ কি কাম, গোপন প্ৰণয় পৰিণতি নিৰাকাৰ। কিন্তু হৃদয় বাকরুদ্ধ, নিয়তি জোর জড়িত। হেৰুৱা কাহানীৰ অভিনেত্ৰী আছিলে তাই, খেলিলে হেঁতেন কাৰোবাৰ চোতালত, জুৰিলে